হে গাইজ কি খবৰ তোমালোকৰ তো বহুত কেইজন আছে শেষলৈ গৈ পেলাই মোৰ সকলো ভিডিঅ'ত গৈ পেলাই সকলো মানে নিগেটিভ কমেণ্ট কৰি থাকে তো মই চালোঁ সিহঁতৰ প্ৰফাইলটোত মাত্ৰ 100-200 ফলোৱাৰ্ছ আছে অ' ভাই মোৰ ফলোৱাৰ্ছ কিমান আছে এবাৰ কৈ দিয়া 1.4 মিলিয়ন অ'কে অকাত চাই কমেণ্ট কৰিবা ঠিক আছে আবে এই অকাতৰ কথা কয় বে চাবা নেকি আমাৰ অকাত চাবা নেকি তুমি চোৱা তো দেখিলা নহয় দশতুমত 9টা ফলোৱাৰ্ছ আছে 9টা তাতকৈ এটাও বেছি নহয় তথাপিও কিন্তু আমাৰ লেভেল নাই 5টা তোৰ নিজৰে একাউণ্ট নেকি আৰু 4টা মোৰ লগৰ এটা আৰু মোৰে 3টা হ'বলা কবি বনে বনে থাক হেল্ল' গাইজ পুনৰ নতুন ভিডিঅ'ৰ যোগেদি মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সাগৰ আপোনালোক চবৰে ভালেই টাইটেলটো দেখি নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত বনোৱা গৈছে তো বলক এই মিষ্টাৰ জেচিবিক আজি অকণমান কথা পাতোঁ মিষ্টাৰ জেচিবি নহয় অ' মিষ্টাৰ জেএছবি চৰি মিষ্টাৰ জেএছবিক লগত আজি অলপ কথা পাতোঁ অলপ বৰ অকাদত ধৰি কথা কৈ আছে বোলে শুনিবলৈ পোৱা মতে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতে মোক টিকটকত এটাই কমেণ্ট কৰিছে তুমি অসমৰ পপুলাৰ এটাকো কিহৰ কাৰণে ফ'ল' কৰা নাই তাৰ কাৰণটো জানিব বিচাৰিবা তোমালোকে যিটো টাইমত মই নিজৰ একাউণ্টটো গ্ৰ' কৰিবৰ কাৰণে দিনত কষ্ট কৰি আছিলোঁ বহুতকে ৰিকুৱেষ্ট কৰিছিলোঁ মোৰ লগত এটা টুইট কৰিবৰ কাৰণে কোনেও নকৰিলে চাই লওঁ ৰখা ভাই অসমক ৰিপ্ৰেজেণ্ট কৰি থকাজনৰ লগত চেষ্টা কৰিছিলে নেকি हाय गाइस जेएसबी का गर्लफ्रेंड मिल गया तो गाइस मेरा गर्लफ्रेंड नहीं है मेरा गर्लफ्रेंड है ओनली टिकटॉक जिंदाबाद হা কি মই নুশুনিলোঁ ক'ব কচোন मेरा गर्लफ्रेंड नहीं है मेरा गर्लफ्रेंड है ओनली टिकटॉक जिंदाबाद ओ भाई मारो मुझे मारो ये मजाक हो रहा है एक सेकंड ये तो मजाक हो रहा है হে গাইছ মই তোমালোকক এটা এক্সাম্পল দিম তোমালোকে কথা সঁচানে মিছা ক'বা এইটো কেমেৰা হয় এইটো কেমেৰা বেটেৰী অ'কে ইয়াতে পজিটিভ এণ্ড নিগেটিভ দুটা পাৱাৰ থাকে কেমেৰাটো চলিবলৈ প্লাছ মাইনাছ দুটা পাৱাৰ লাগে মানুহৰ লাইফত ছাকচেছ হ'বৰ কাৰণেও মানে ভাল সমালোচনা কৰা আৰু বেয়া সমালোচনা কৰা মানুহ থাকেই গাইছ ছাকচেছ হ'বলৈ লাগিব এই দুটা আৰু মই বেয়া পোৱা নাই যোনে বেয়া সমালোচনা কৰি আছে কৰি থাকা তোমালোকৰ ভিডিঅ'টো ভাইৰেল হ'বৰ কাৰণেই মই এইটো চান্স দিছোঁ কৰা না এই কথাষাৰ শুনি মোৰ আগৰ এজন আমাৰ জনপ্ৰিয় ইউটিউবাৰ এজনলৈহে মনত পৰিছে কিছুমানে চাগে গমেই পাইছে কাৰ কথা কোৱা হৈছে ইয়াত যদি গম পাইছে কমেণ্ট কৰি জনাব মই নকওঁ কমেণ্ট কৰি জনাওক যদি গম পাইছে অলপ বেছি কৰি আছে কেইজন মানে নিজৰটো একো ক্ৰিয়েটিভিটি নাই একাউণ্টত একো ভিডিঅ' নবনাই খালি বেলেগৰ সমালোচনা কৰি আছে না আমাৰ কোনো ক্ৰিয়েটিভিটিয়ে নাই তোমাৰ বহুত ক্ৰিয়েটিভিটি আছে বহুত বেছি ক্ৰিয়েটিভিটি আছে তোমাৰ একাউণ্টটো মই চালোঁ বহুত ক্ৰিয়েটিভিটি দেখিলোঁ তাৰে এটা ক্ৰিয়েটিভিটি চাবা নেকি 2000 years later माफ करे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा सारा मूड खराब कर दिया তো মিষ্টাৰ জ্যোতিশংকৰ ভৰালী উৰ্ফ জেএছবি তুমি কি কৈছা মোৰ 1.4 মিলিয়ন ফলোৱাৰ্ছ আছে চ' অকাত চাই পিনে অলপ কথা কবি চ' প্ৰথম কথা তোমাৰ 1.4 মিলিয়ন ফলোৱাৰ্ছ আছে মানে তোমাৰ বহুত 14 লাখ তোমাৰ ফেন্স আছে মানে ফলোৱাৰ্ছ আছে চ' তুমি কিছুমান কথা যেতিয়া ক'বা চ' অলপ চাই চিন্তি ভাবি চিন্তি ক'বই লাগিব কাৰণ তোমাৰ যিহেতু বেছি ফেন ফলোয়িং আছে চ' সেই কথাষাৰ যেতিয়া তুমি মুখেদি ক'বা ভালেই হওক বা বেয়াই হওক ভালটোও শ্বেয়াৰ হ'ব বেয়াটোও শ্বেয়াৰ হ'ব তো গম পালাই এতিয়া অকাত যেতিয়া আহি গ'ল অকাদৰ কথা লেভেলৰ কথা তো এতিয়া গম পাই আছা কি কৰিলোঁ মই কিয় ক'লোঁ মই আৰু যিহেতু এবাৰ মুখেদি ওলাই গ'ল ৰিটাৰ্ণটো ঘূৰি নাহে আৰু ভুল হোৱাৰ পাছতো কি কৈ আছা তুমি এজন ইঞ্জিনিয়াৰ তুমি গাড়ী বনোৱা তুমি পানীৰে চলোৱা গাড়ী বনোৱা চ' ভাল কথা এইবোৰ অসমৰ বাবে গৌৰৱ তুমি নেশ্যনেল লেভেলত নিয়া ইণ্টাৰনেশ্যনেল লেভেলত নিয়া আৰু বেছি ভাল হ'ব অসমখনৰ কাৰণে কিন্তু ইমান ভাল কাম কৰি আছা টিকটক কৰি আছা এইটো ক'ব লগা নাই কিন্তু যেতিয়া সেই ফেন ফলোয়িং বেছি থকাৰ পাছত যেতিয়া কিছুমান কণ্ট্ৰভাৰ্চিয়েল যেতিয়া স্পীচ দিবা যেতিয়া কথা ক'বা আৰু সেইবোৰ যেতিয়া ভাইৰেল হ'ব তাৰপাছততো তুমি কৈ লাভ নাই যে অলপ কোনোবাই বেছি কৰি আছে অমুক কৰি আছে তমুক কৰি আছে চ' প্লিজ ৰিয়েকশ্যন যিমান দিবা সিমানে ট্ৰল খাবাই আৰু মই এষাৰ কথা আগতেও কৈছোঁ এতিয়াও ক'ম ভৱিষ্যতেও ক'ম কিছুমানে অলপ বেছি কৰিবই আমাৰ ফকতীয়া কিছুমান মিমছ বনোৱা পেজ আছে অলপ জোখতকৈ বেছি ক'বই বেয়াকৈ সেইবোৰকে যদি ধৰি পিনে বেছি ৰিয়েকশ্যন দি থাকা আৰু বেছি বেয়াকৈ ক'ব চ' চেপ্টাৰ ক্ল'জ কৰিব লাগে আৰু বাছ ইমানে কথা নাই
তো আজিলৈ ইমানেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আমাৰ ভিডিঅ'টো ভাইৰেল কৰি দিয়ক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰক কি কৰি আছে আৰু ঘণ্টা বন্ধটো টিপিবলৈ একেবাৰেই নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ' যোগেদি লগ পোৱাৰ আশাৰে আজিলৈ